নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আজি আহি আছোঁ গুৱাহাটী বিহু সন্মিলনী লতাশিলৰ বিহু অনুষ্ঠান চাবলৈ। আৰু আমি এই দীঘলী পুখুৰী পাৰেদি আহি আছোঁ। আহি আমি বিহুস্থলীত পাইছোঁহি আৰু বহুত আজি এক্সাইটমেণ্টত আছোঁ, কাৰণ বহুত আশা আছিল যে মনত এটা আশা পুহি ৰাখিছিলোঁ যে আমি গুৱাহাটী বিহু সন্মিলনীত বিহু অনুষ্ঠান চোৱাৰ। যেনেদৰে এজনী নাচনী থাকে নাচিবলৈ, আমাৰো দৰ্শক হিচাপে বহুতো আশা আছিল। আজি এই আশাটো হঠাৎ পূৰ হ'ব বুলি ভবা নাছিলোঁ। দিনত ৰাতিপুৱাই আহিলোঁ আৰু ৰাতিপুৱা আহি কিবাকিবি চোৱাৰ পিছত আজি বোলো বিহু অনুষ্ঠানটো চাওঁ, কিমানখিনি পাৰোঁ আপোনালোককো অকণমান ক্লিপ দিম বুলি ভাবিছোঁ। কি হয় দেখা যাওক বন্ধু বান্ধৱীসকল। আৰু এটা কথা এইখিনিতে কওঁ যে এই ভিডিঅ'টো আমি প্ৰথমতেই আপোনালোকলৈ আপলোড কৰিছিলোঁ, কিন্তু কপিৰাইট লাগি যোৱাৰ কাৰণে পুনৰ আপোনালোকৰ মাজলৈ অলপ আৰু আমাৰো স্মৃতি হৈ থাকক বুলি আকৌ পুনৰ আমি ভিডিঅ'টো মানে ইউটিউবত আমি দিছোঁ, যাতে মেমৰিবিলাক সজীৱ হৈ থাকক। আৰু যিহেতু এই গানবিলাক আমি কি গানত নাচিছে সেইখিনি দিয়াৰ লগে লগে কপিৰাইট লাগি যায়, গতিকে এইবাৰ একো মানে গীতবিলাক আমি নিদিওঁ বুলিয়ে ভাবিছোঁ। সেইকাৰণে নাচবিলাককে অকণমান চাওক, আৰু গোটেইখিনি চাবলৈও মানে আপোনালোকৰ ভাল নালাগিব হয়তো, কাৰণ গীত এটা নাথাকিলে কিনো নাচি আছে ধৰিব পৰা নাযায়। তথাপিও আপোনালোকক দেখালোঁ আৰু ইমান ধুনীয়া তাত অনুষ্ঠান হৈছিলে। বিভিন্ন গুৱাহাটীৰে বিভিন্ন ঠাইৰ মানে সংগীত বিদ্যালয়সমূহে অনুষ্ঠানত ভাগ লৈছিলে। বৰ ধুনীয়াকৈ নাচৰ মানে অনুষ্ঠান হৈছিলে। ইয়াৰ পাছতে ঘোষণা কৰা শুনি আছোঁ যে ভিতালী দাসৰ কন্যা কমলিকা কাশ্যপৰ মানে গীতৰ অনুষ্ঠান আছে। সেইখিনি আপোনালোকৰ বেলেগ ভিডিঅ'ত পাব, সেইখিনিও চাব। আৰু এইখিনি ইমান ধুনীয়া অনুষ্ঠান হৈছিলে, সকলোৱে অকণমান চাওকচোন। আজি আমি আহি পেলাই কিনো দেখিলোঁ। তাৰপিছত কমলিকা কাশ্যপৰ পিছতে অনুষ্ঠান হ'ব বিহু ৰাণী আৰু বিহু কুঁৱৰী অনুষ্ঠান। আচলতে আমি সেইখিনি চাব পাৰিমগৈ নাই নাজানো, কাৰণ ৰাতিপুৱা আহিলোঁ। মোৰ এটি সৰু ল'ৰা আছে, এই ল'ৰাটোৰ বৰ কষ্ট হ'ল আজি, মানে অলপ ঘূৰাই লৈ ফুৰা হ'ল দিনটো, সেইকাৰণে সি শুব বিচাৰিছে। আৰু আমি ৰুম লৈ থৈছোঁ, যিহেতু সেই ৰুমলৈ বিহু ৰাণী বিহু কুঁৱৰী নোচোৱাকৈ যাবগৈ লাগিব, কাৰণ তাৰ শুব মন গৈছে। আৰু আমি যিহেতু কিবা এটা খাবগৈ লাগিব, খাই বৈ মানে শুমগৈ। আৰু এইখিনি আপোনালোকক অলপ ক্লিপ লগাই দিছোঁ, আপোনালোকে চাওকচোন। সেই শিল্পীসকলে ভূপেন হাজৰিকাৰ এটি গীতত নৃত্য প্ৰদৰ্শন কৰি গ'ল, আৰু এতিয়াও এটা ভূপেন হাজৰিকা কালজয়ী গীতত তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰিছে। বহাগ মাথো এটি ঋতু নহয়, ইমান ধুনীয়া এটা গীতত তেওঁলোকে নাচিছে। সঁচাকৈ গীতটোত ভূপেন হাজৰিকাই ইমান ধুনীয়া কথা তেওঁ লিখি থৈ গৈছিলে যে সেইবিলাক কথাই আজিও দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখিছে। বহাগ সঁচাকৈ মাথোন এটি ঋতু নহয়, ই নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণজীৱনৰ ই হাঁহ। সঁচাকৈ ইমান সুন্দৰ গীত ৰচনা কৰি থৈ গৈছে। এই গীতবিলাকে আমাক বহুত আদৰ্শ দি থৈ গৈছে, গীতবিলাকৰ যোগেদি ভূপেন হাজৰিকাই। আৰু এইবিলাক আচলতে আমি মৰ্মে উপলব্ধি কৰাৰ সময় আহি গৈছে। এটা বৃহত্তৰ জাতি গঠনত এইবিলাক গীতে আমাক কেনেদৰে ভূমিকা গ্ৰহণ কৰিব পাৰে, আমি ইয়াৰ কথাবিলাকৰ জৰিয়তে আমি বুজি পাইছোঁ। ইমান ভাল লাগিলে আচলতে, ইমান ধুনীয়া গীতত নৃত্য কৰিলে সঁচাই মনবিলাক ভাল লাগি যায়, কিবা এটা মেছেজ দিব পৰা হয় ৰাইজলৈ। সেইকাৰণে গীতৰ চিলেকশ্যনবিলাক ভাল হোৱাৰ কাৰণে নৃত্যবিলাকো ভাল হৈছে, অনুষ্ঠানটি ভাল হৈছে চাবলৈ। কি সুন্দৰ তেওঁৰ প্ৰকাশভংগী। আমি যেতিয়ালৈকে বহাগত আমি সকলোৱে এনেদৰে জাতি বৰ্ণ নিৰ্বিশেষে বিহু উদযাপন কৰিম, এই ঋতুটো পালন কৰিম, তেতিয়ালৈকে অসমীয়া জাতিটোৰ ইতিহাসত আমাৰ নাম থাকিব। নহ'লে কালক্ৰমত আমি অসমীয়া জাতি নিঃশেষ হ'বলৈ গৈ আছোঁ।
আমি এই কথাবোৰে এটা মেছেজ প্ৰদৰ্শন কৰি মেছেজ মানে দি থৈ গৈছিলে সমাজলৈ। আচলতে ভূপেন হাজৰিকাৰ প্ৰতিটো গীতেই আমাৰ সমাজ জীৱনলৈ এটা মেছেজ প্ৰদান কৰি গৈছে। ইমান কালজয়ী গীতটিত তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰাত সকলো ৰাইজৰ পৰা তেওঁলোকে সুন্দৰ সঁহাৰি আৰু বুটলিবলৈ সক্ষম হৈছে। ইয়াৰ পিছতে মাই জান তোকে দেখা পায়, ৰাতি মোৰ টোপনি নাই এই গীতটি নৃত্যশিল্পীসকলে নৃত্য প্ৰদৰ্শন কৰিছিলে। ভাল হৈছিলে চাবলৈ। এইখিনি অকণমান চাওক। এটা বিহুসুৰীয়া গীত। এইবাৰ সত্ৰীয়া নৃত্য পৰিৱেশন কৰিছে শংকৰদেৱ কলা নিকেতনৰ ছাত্ৰীসকলে। শংকৰদেৱৰ যিখিনি কলা কৃষ্টি আমাৰ মানে অসমীয়া সমাজ জীৱনত বা সংস্কৃতি পথাৰখন যেনেকৈ শংকৰদেৱে চহকী কৰি গৈছে, সেইখিনি আজিৰ প্ৰজন্মই যাতে সেইখিনি ৰাখিছে, ইমান উৎসাহেৰে তেওঁলোকে নাচিছে কৰিছে, সেইখিনি ভাল লাগিলে দেখি। জীয়াই ৰাখিবলৈ যে এইবোৰ চেষ্টা কৰিছে সেইবোৰ ভাল লাগিলে। আৰু নৃত্যখিনিও উপভোগ কৰিলোঁ। এই অকণমান লগাই দিছোঁ, চাব আপোনালোকে ধুনীয়াকৈ নাচিলে। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আৰু তাৰ পৰা আমি এইকণকে চাই তাৰপিছত কমলিকা কাশ্যপৰ আমি গীত চালোঁ। সেইখিনি আপোনালোকে কৈছে চাবলৈ পাব বেলেগ এটা ভিডিঅ'ত। আৰু ইমানতে আমি ভিডিঅ'টো আজি সামৰিব লাগিব। তেনেহ'লে আজিলৈ বাই।